আজি মন্দিৰ খোলা দিছে, মঠ মন্দিৰ সকলো খোলা দিছে। সেইকাৰণে ভাবিলোঁ মন্দিৰ যাম, দুইজন ওলাই আহিলোঁ মহাভৈৰৱৰ ফালে যাম বুলি। তাতে ৰাস্তাতে দেখিলোঁ ছোৱালীৰ স্কুল খোলা আছে, তাৰ ফিজটো দি যাওঁ। আপোনালোকক দেখাম আৰু তাইৰ স্কুল দেখাম দেই। এইখন ব্ৰহ্মপুত্ৰ পাব্লিক স্কুল, য'ত মোৰ ছোৱালীয়ে পঢ়ে। মই ফিজটো দিবলৈ আহিলোঁ, বিশেষ মোৰ একো কাম নাই। মই ইয়ালৈ আহিলোঁ বাবে আপোনালোকক দেখাইছোঁ। আচলতে মই স্কুলখন আপোনালোকক মোৰ ছোৱালীয়ে পঢ়ে বুলি দেখুওৱা নহয় দেই। এইখন এখন ভাল ইংলিছ মিডিয়াম স্কুল আমাৰ গাঁও অঞ্চলত গঢ় লৈ উঠিছে, সেইবাবে দেখাইছোঁ। এইজন প্ৰধান শিক্ষক সুৰজ কলিতা, এখেতৰ বিশেষ অৱদান এই স্কুলখনত জড়িত হৈ আছে। সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰধান শিক্ষক হিচাপে এখেতলৈ মই এই সুযোগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এখেতৰ গা বৰ ভাল নহয়, গতিকে মই আজি কথা নাপাতোঁ। পিছত বেলেগ এদিন এখেতৰ লগত কথা পাতি আপোনালোকৰ আগত মই নিশ্চয় দাঙি ধৰিম। আৰু ছাৰ, আমি স্কুলখন আৰু আগবাঢ়ি যাওক তাৰেই কামনা কৰিলোঁ। আৰু আপুনিও সুস্থ হৈ উঠক তাকো কামনা কৰিলোঁ। মই বেলেগ এদিন আপোনাৰ লগত কথা পাতিম। গতিকে আজি মই বেছি দেৰি নকৰোঁ আৰু আপোনাক আমনিও নকৰোঁ, ফিজটো দিম আৰু যাম। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, মই ফিজটো দিম আৰু ওলাম। মই ফিজ দি ওলাই আহিলোঁ, আপোনালোকক এতিয়া লগ পাম একেবাৰে মহাভৈৰৱ মন্দিৰত। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, মই গৈ থাকোঁ। এতিয়া মই আপোনালোকক দেখাম এজনী মৰম লগা ধুনীয়া ছোৱালী, যাৰ নাম হিমাশ্ৰী দেৱী, যাক আমি মৰমতে মাতোঁ ডলি বুলি। ডলি এইবাৰ মেট্ৰিক পাছ কৰিছে, 3টা বিষয়ত লেটাৰ পাইছে আৰু ফাৰ্ষ্ট ডিভিজন। তাতোতকৈ ডাঙৰ কথা, তাই কবিতা লিখি ভাল পায় আৰু ছবি আঁকি খুব ভাল পায়। গতিকে তাইক আপোনালোকক মই দেখাম, চিনাকি কৰাই দিম। তাই হ'ল এইজনী মোৰ ভণ্টি, তাইৰ ভতিজী ডলি। তাইক ভণ্টিয়ে মোক সিদিনাই ভিডিঅ' ক্লিপটো দি থৈছিলে, মই কিন্তু নাপালোঁ। গতিকে মই তাইক দেখুওৱা দেৰি হ'ল, আপোনালোকে বেয়া নাপাব। এইজনী ডলি, চাওক তাই সঁচাই ধুনীয়াও আৰু ছবি আঁকিছে, দেখিছে কি ধুনীয়াকৈ। তাইলৈ অভিনন্দন থাকিল। বন্ধুসকল, এয়া মই আহি মহাভৈৰৱ মন্দিৰ পালোঁ। এতিয়া আপোনালোকক অকণমান দেখাম। এয়া মন্দিৰৰ মূল তোৰণ এইখন, আৰু সোমায়ে বাওঁফালৰ দৃশ্য এয়া। বৰ ধুনীয়া লাগিছে আৰু বৰ সচেতন হৈ আছে ইয়াৰ কমিটিৰ সকলো মানুহ বা প্ৰশাসন ব্যৱস্থাও। ইয়াতে এয়া কিছু সময়ৰ মূৰে মূৰে চেনিটাইজ কৰিছে আৰু এই মন্দিৰটো খোলা দিছে যদিও বহুত নিয়ম লগাই ৰাখিছে। হাত ধুইহে সোমাব লাগিব, ধুলেও চেনিটাইজ কৰিব লাগিব, সোমাব লাগিব এটা ৰাস্তাই আৰু ওলাব লাগিব অন্য এটা ৰাস্তাই। মাস্ক পিন্ধিহে সোমাব পাৰিব। এইবোৰ আৰু বহুত কিবা আছে। এইটো এতিয়া মন্দিৰটোলৈ আহিলোঁ, আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিলোঁ, গতিকে দেখাইছোঁ। ভাল লাগিছেনে ক'বচোন দেই মোক কমেণ্ট কৰি। আৰু আপোনালোকৰ কওঁ যে এই মন্দিৰটো বানৰজাই দাপৰ যুগতে নিৰ্মাণ কৰা মন্দিৰ হয়। আৰু প্ৰাচীন প্ৰবাদ মতে বানৰজাই গণেশ ঘাটত গা ধুই সুৰংগ পথেদি আহি এই মন্দিৰটোত শিৱ পূজা কৰিছিলে বোলে। আৰু এই মন্দিৰটো এটা ঐতিহাসিক মন্দিৰ, তেজপুৰৰ উত্তৰ দিশত অৱস্থিত। আমি পূজা পাঠ কৰিলোঁ। এয়া নিৰ্মালী আৰু এইটো বানৰজাই নিৰ্মাণ কৰা, জীয়া শিলেৰে নিৰ্মাণ কৰা লিংগ। এইফালেদি আমি বাহিৰলৈ ওলাই যাম। এয়া ভিতৰত চাকি ধূপ জ্বলোৱাৰ ব্যৱস্থা নাই, কাৰণ মানুহৰ সমাগম বেছি হ'ব পাৰে। আৰু তাত যিবোৰ টিলিঙা ঘণ্টা আছে সেইবোৰো বান্ধি থৈছে, যাতে কোনো ভক্তই বজাব নোৱাৰে। ইটোৰ সিটোৰ হাত লাগিব ন, সেইবাবে এনেকৈ থৈছে। ভালেই কৰিছে তেওঁলোকে। আৰু এয়া তেওঁলোকৰ খোৱাপানীৰ ব্যৱস্থা খুব চাফ চিকুণ আৰু ভালকৈ ৰাখিছে। ভাল লাগিছে দেখি। এয়া চাওক আপোনালোকে, এয়া আৰু এয়া ভকতসকল বহি আছে, কথা পাতি আছে। তেওঁলোকে এনেকৈ থাকিবলৈ কেতিয়াও সুবিধা নাপায়। এতিয়া যিহেতু মানুহৰ সমাগম কম, সেইবাবে তেওঁলোকে এনেকৈ কথা পাতি বা এনেকৈ আছে। কিন্তু এনেকৈ থাকিবলৈ তেওঁলোক পটক কৰে কেতিয়াও নোৱাৰে। মই চাকি জ্বলালোঁ, এতিয়া এওঁ জ্বলাব। এয়া তেওঁ ধূপ জ্বলাইছে। মই এতিয়াও এই মন্দিৰটোত শিৱৰাত্ৰিত
প্ৰতি বছৰে বহুত লোকৰ সমাগম হয়। আপোনালোক এই মন্দিৰটোলৈ আহিছেনে মোক জনাবচোন। মই কিন্তু সুবিধা পালে ইয়াত এপাক দৰ্শন কৰি যাওঁ আৰু মই নিজে এই তেজপুৰৰ ছোৱালী আৰু তেজপুৰৰ বোৱাৰী বুলি গৌৰৱ অনুভৱ কৰোঁ। সেই বন্ধুসকল, মই আহি গ'লোঁ মন্দিৰৰ পৰা। এতিয়া অলপ সোনকাল হৈ আছে। ভাবিলোঁ দুপৰীয়াৰ সাজলৈ অমিতাৰ ফুল কেইটামান স্পেচিয়েলি মানুহজনৰ কাৰণে ঠিক কৰোঁ ৰ'ব। তেওঁ অমিতাৰ ফুলৰ ভাজি খাই ভাল পায় আৰু সেইকাৰণে এই অমিতাৰ ফুলকেইটা ছিঙি ল'লোঁ আৰু এতিয়া ভাজিম আৰু ভজাৰ লগে লগে আপোনালোকক দেখাই যাম। আপোনালোকে অমিতাৰ ফুল ভাজি খাই চাবচোন। মই যেনেদৰে ভাজোঁ এনেদৰে ভাজিলে তিতাটো অলপ কমি যায় আৰু অকণমান ভাল লাগে। আহকচোন তেন্তে মোৰ ভিডিঅ'টো চাওঁ। এইকেইটা ছিঙি লোৱা অমিতাৰ ফুলকেইটা ধুনীয়াকৈ ধুই ল'লোঁ। লগত ল'লোঁ নহৰু, অকণমান জিৰা আৰু 2টা কেঁচা জলকীয়া কাটি। এতিয়া মই কেৰাহী বহাই থৈছিলোঁ, গৰম হৈ গৈছে। এতিয়া তেল দিম। এতিয়া ইয়াত নহৰু কেইটা দিম প্ৰথমতে। নহৰু অকণমান ৰঙচুৱা হৈ যোৱাৰ লগে লগে এতিয়া দিম এইখিনিতে অকণমান এনেকৈ ল'ম, তেলখিনি উলিয়াই ল'ম। এতিয়া ইয়াতে দিম জিৰা কেইটা। আৰু জলকীয়া দিম ইয়াত, আৰু জলকীয়া দিয়াৰ লগে লগে জুই কম কৰি দিম। আৰু এতিয়া অমিতাৰ ফুলখিনি দি দিম। গেছ কমেই থাকিব। আপোনালোকে বাৰু এনেকৈ অমিতাৰ ফুল ভাজি খাই পাইছেনে? পাইছে যদি মোক কমেণ্টত ক'ব দেই, পাইছোঁ। আৰু যদি নাই পোৱা এনেকৈ ভাজি খাবচোন, বৰ ধুনীয়া লাগে। তিতাটো কম হৈ যায় অকণমান, হ'লেও বাৰু তিতা থাকিলেও ভালেই লাগে। নিমখ, হালধি অকণমান, বছ। এতিয়া আৰু এইখিনি ভালকৈ কম জুইতে ভাজিম। বৰ ধুনীয়া গোন্ধ ওলাইছে দেই। এতিয়া কম জুইত অলপ সময় ভাজিম। মাজে মাজে জুই অকণমান বেছি কৰিম। এয়া মোৰ অমিতা ফুলৰ ভাজি প্ৰায় হৈ গৈছে। দেখিছে এইখিনি মই ঢাকি নিদিলোঁ, কিন্তু এনেকৈয়ে বনালোঁ, ঢাকি নিদিয়াকৈ বনাব। এয়া হৈ গ'ল। এতিয়া গেছ অফ। এয়া মোৰ অমিতা ফুলৰ ভাজি ৰেডি হৈ গ'ল। আপোনালোকে যদি এইটো খোৱা নাই, বনাই খাই চাবচোন, বৰ ধুনীয়া লাগে। আৰু বন্ধুসকল, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট এটা কৰি জনাব যে মোৰ ভিডিঅ'টো ভাল হৈছেনে আৰু মোৰ ৰেচিপিটো ভাল লাগিছেনে। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই।